আজি আহিছোঁ গাঁৱৰ ঘৰলৈ এখন থলুৱা জুতিৰ আঞ্জাৰ মানে সোৱাদ ল'বলৈ। এয়া দেখিছে নহয়, কচুৰ পেটা বুলিও কওঁ আমি, গুটি তলত যিটো আলু থাকে কচুৰ, সেইটোতো জানেই সকলোৱে। এইটো আজি এইখন আঞ্জা খাম বুলি আমি গাঁৱলৈ আহিলোঁ। এইখিনি ভালকৈ সিজাই লৈছে, সিজাই লৈ পেলাই বাকলিটো এৰুৱাব লাগিব। বাকলি এৰাই আছে, মই এনেকৈ ভিডিঅ' বনাই আছোঁ। আৰু এওঁ দেখিছেনে, আজি পুখুৰীত মাছ ধৰি পেলাই সেইখন আঞ্জা খাম, মানে পুখুৰী একদম লোকেল মাছ এওঁ মাৰিব। হাঁহকেইটা দেখিছেনে বাৰু? আজি এইখিনি ভিডিঅ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কাৰণ পৰিৱেশটো খুবেই ভাল লাগিল, সেইটো কাৰণে শ্বেয়াৰ কৰিলোঁ। কচুৰ আঞ্জাখন মাছৰ লগত ঔটেঙা দি পেলাই। এইখন বাৰু খায় নে নাখায় জনাবচোন। আমাৰ অসমীয়াখিনিয়ে বাৰু খায়ে বাৰু, মানে প্ৰত্যেকেই খায় এইকেইদিনত। এইকেইদিন যিহেতু বৰষুণ নাই, এইকেইদিন এইখন আঞ্জা খাবলৈ খুব জুতি। ঔটেঙাবিলাকো পকিছে। এনেকৈ এওঁ মাছ ধৰিল। প্ৰথমবাৰ মাছ ধৰোঁতে নাহিলে, সৰু মাছকেইটাহে আহিল প্ৰথম জাল মাৰোঁতে। এইবাৰ নেক্সট টাইম মাৰিব, এইবাৰ আহেনে নাহে বা, যদি আহে তেনেহ'লে আঞ্জাখন খাব পাম। এইবাৰ আহিছে চাওকচোন, প্ৰায় 3টামানে আহিছে ডাঙৰ মাছ, সিমান ডাঙৰো নহয়, মিডিয়াম চাইজৰ মাছ খাব পাৰি। আৰু এনেকৈ পুখুৰীৰ মাছ একদম ধৰি আনি আঞ্জাখন বনালে কেনেকুৱা সোৱাদ হ'ব ভাবি চাওকচোন বাৰু। আমিতো এনেকৈ লোকেল মাছ খাবই নাপাওঁ। এইখিনি মাছ আৰু কচুৰ সেইখিনি এৰা হৈ গ'ল বাকলিখিনি। এতিয়া আঞ্জাখনলৈকে আহিলোঁ। ঔটেঙা দি মাছখন বনালে প্ৰায় চৌকাত এয়া থলুৱা জুতিৰ আঞ্জাখন কেনেকুৱা সোৱাদ হ'ব ভাবি চাওকচোন। ভাবিলেই মানে খাওঁ লাগিব, দেখিলেই খাওঁ লাগিব। কচুখিনি ধুনীয়াকৈ ভাঙি মানে একদম পিটিকি দিছে। কিছুমানে গোটেও দিয়ে, আমি পিটিকি দিলোঁ তেনেকৈ। আৰু লাষ্টত ধনিয়া পাত কাটি আঞ্জাখন হৈ গ'ল ৰেডি। চৌকাত একদম থলুৱা জুতিৰে আজি এসাঁজ খালোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কৰক।